সকল আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ বিশেষ এখন খেলপথাৰ নাৱৰ ওপৰত সকলোৱে জ্ঞাত সদৌ অসম ভিত্তিত ইতিমধ্যে কেইবাটাও পুৰস্কাৰ লৈ আহিছে ইয়াৰ নামৰূপবাসীৰ বাবে অসমবাসীৰ বাবে গৌৰৱ ফেলকন ক্লাব ক্ৰিকেট ফেলকন ক্লাব নামৰ ওপৰত আমি তেওঁলোকক আমি লগ পাবলৈ বিচাৰিম তেওঁলোকৰ বিষয়ববী আছে তেওঁলোকৰ খেলুৱৈসকল আছে আমি লগ পাবলৈ উপস্থিত হৈছোঁহি ৰাজহুৱা পাব্লিক স্কুলৰ খেলপথাৰত আমি দেখাবলৈ চেষ্টা কৰিম সবিশেষ আৰু এই ক্লাবটো খোলা আজি আমাৰ এপ্ৰিলৰ 1 তাৰিখে খুলিছিল 2021 আজি এপ্ৰিলৰ 1 তাৰিখে আমাৰ বছৰ দিন হ'বহি আমাৰ লকডাউনৰ কাৰণে ছমাহ বন্ধ হৈ আছিলে ছমাহৰ ভিতৰত আমাৰ যথেষ্ট প্লেয়াৰ ওলাইছে এবছৰ আমাৰ আণ্ডাৰ 16 ডিষ্ট্ৰিক্টৰ ইয়াৰ পৰা 6টা ল'ৰা খেলিব গৈছে আৰু 19লৈ আমাৰ 3জন প্লেয়াৰ খেলিব হেৰি পাইছে লগতে আপোনাৰ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ আমি চেম্পিয়নছ হ'ব পাৰিছোঁ এবাৰ আৰু এবাৰ আমাৰ ইনভিটেশ্যন টুৰ্ণামেণ্ট আছিলে আপাৰ আছাম আণ্ডাৰ 16 ৰাফিউৰ ৰহমান সেইখনত আমি এবাৰ ৰানাৰ্ছ আপ হেৰি হ'লোঁ হয় আপোনালোকে প্ৰশিক্ষক হিচাপে কোন আছে নেকি প্ৰশিক্ষক হিচাপে মই চাই আছিলোঁ নিউজখিনি আছিলে হয় আৰু এনে আপোনালোকৰ টিম মেনেজাৰ আছে টিম মেনেজাৰ আছে আৰু কিমান আছে বৰ্তমান আপোনালোকৰ প্লেয়াৰ 45 প্লাছ ষ্টুডেণ্ট আছে মেট্ৰিকৰ কাৰণে বহুত ষ্টুডেণ্ট অহা নাই এতিয়া অহা নাই আপোনালোকে কেনেকৈ প্ৰশিক্ষণ চলাইছে ইয়াত ক'ব নেকি অকণমান প্ৰশিক্ষণ মানে আপোনাৰ ল'ৰাখিনি আমাৰ এতিয়া যিহেতু নাহৰকটীয়া ডিষ্ট্ৰিক্ট এফিলিয়েট কৰিলে আমাৰ কাৰণে বহুত সুবিধা হ'ল এইখিনি আগতে আমাক ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আছিলে এতিয়া নাহৰকটীয়াৰ পৰা আপুনি মানে বহুতখিনি সুবিধা লাভ কৰিছে ল'ৰাখিনি ডিষ্ট্ৰিক্ট খেলিবলৈ আৰু সেনেকৈ আজি ওলাইও গৈছে ল'ৰাখিনি খুবেই ভাল লাগিছে এইখিনি চাই হয় আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব খোজে এই ক্ষেত্ৰত আপোনালোকৰ এই গৌৰৱৰ বাবে কি ক'ব খোজে নাওৰবাসীক নিশ্চয় ইয়াৰ পৰা মই আশা কৰোঁ যে আৰু 2-4টা ল'ৰা ওলাই যাওক হয় আৰু ইয়াৰ পৰা ডিষ্ট্ৰিক্টলৈ গৈছে আজিকালি অসম দললৈ যাওক ৰঞ্জি ট্ৰফি খেলক নিশ্চয় আশা আছে তাৰ কাৰণে আৰু বিশ্বাস সেই ল'ৰাখিনি এদিন হেৰিটো কৰিব হয় ধন্যবাদ থাকিল আপোনাৰ অঞ্চলৰ ক্ৰীড়া সাহিত্য সংস্কৃতিৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাজনৈতিক বা-বাতৰিৰ বাবে চাওক পাটকাই নিউজ আমি আপোনাৰ কাষত প্ৰতিদিন প্ৰতিপল